হয় ওপেন কাষ্ট মাইনিং লৈতো বহুত হুলস্থুল হৈছে ওপেন কাষ্ট মাইনিং কেনেকৈ কৰে এই যে কলা কলা দাগিবোৰ দেখিছে নাই এইবোৰ মানে কয়লাৰ চিম হয় গোটেই অঞ্চলটো কয়লা নাথাকে আমাৰ কয়লাবোৰ হৈছে বেকা টেকা তোমালোকে জিঅ'লজি মানুহটো কয়লা খনি তাৰমানে চিম দুই প্ৰকাৰ হয় এটা হ'ল টাৰ্চেৰী এটা হ'ল গণ্ডৱানা শুনিছা তোমালোকে গণ্ডৱানাটো হয় 250 মিলিয়ন ইয়াৰ্ছ লাগে আৰু আমাৰ এইটো অঞ্চলৰ কয়লাটো হৈছে টাৰ্চেৰীটো 50 মিলিয়ন ইয়াৰ্ছ লাগে মানে সম্পূৰ্ণ কয়লা গঠন হ'ব কাৰণে এই আমাৰ ইয়াৰ কয়লাবোৰ ভাৰতৰ অন্য ঠাইৰ লগত নিমিলে ভাৰতৰ অন্য ঠাইৰ কয়লাবোৰ সদায় ফ্লেট এণ্ড তাৰমানে চিধা আমাৰ ফ্লেট এণ্ড নহয় আমাৰ মানে আণ্ডুলেটিং এনেকুৱা থাকে এতিয়া যিটো তললৈ যিটো যায়গৈ সেইটো আণ্ডাৰগ্ৰাউণ্ড মাইন কৰি উলিয়াই আনিব যিটো এনেকুৱা ওপৰত আছে সেইটো আণ্ডাৰগ্ৰাউণ্ড মাইন কৰিব নোৱাৰে সেইটো কাৰণে তাত কি কৰিব লাগিব অ'পেন কাষ্ট মাইনিং এইটো অ'পেন কাষ্ট মাইনিঙৰ সেই মেথডটো হৈছে এই যে দেখিছেনে এইবোৰ হৈছে বেঞ্চ কাটিং তাৰমানে তলৰ পৰা গাড়ীবোৰ তেনেকৈ গৈ ওপৰত এইবোৰ এক্সকাভেটৰ বা পকলাইন দি পিনে কয়লাবোৰ খানে আৰু গাড়ী আনি পিনে ক'ল্ড ষ্টকত লয় এইটো এটা মডেল হৈছে ক'ল্ড ষ্টকত ইয়াত কয়লা জমা দিলে কয়লাৰ পৰা ইয়াত ডবাত সেইবোৰ মানে বহাই পিনে আকৌ ট্ৰেইনত যায়গৈ তাৰপিছত কথাটো হ'ল এতিয়াতো ইয়াত যিটো অভাৰ বাৰ্ডেন বুলি কয় কয়লাটো পোৱাৰ আগতে ওপৰৰ যিটো লেয়াৰ থাকে সেইটো অভাৰ বাৰ্ডেন বুলি কয় অভাৰ বাৰ্ডেনটো অঁতাই দিয়াৰ পিছত জেগাটোকে জেনেৰেলি কি হৈছে দেখিবলৈ বেয়া হয় আৰু দুই নম্বৰ কথাটো তাত মানে ডিগ্ৰেডেড হয় লেণ্ডটো বেয়া হৈ থাকেতো সেই লেণ্ডটো তাৰমানে আকৌ পুনৰ আকৌ হেৰি কৰিবৰ কাৰণে ৰেষ্টৰেশ্যন বা ৰিক্লেইম কৰিবৰ কাৰণে আমাৰ মেথডটো হৈছে এইটো প্লেণ্টেশ্যন কৰে তাৰমানে সেই এৰিয়াটো এইটো এটা মাইণ্ড কৰি শেষ হ'ল হোৱাৰ পিছত আকৌ ইয়াত সিহঁতি এই ভইড ফিলিং যিবোৰ গাঁতবোৰ থাকিব নহয় গাঁতবোৰ ৰাখিব নোৱাৰে একদম আমাৰতো লেণ্ডৰ ৰুলেই আছে গাঁত ৰাখিব নোৱাৰে গাঁতবোৰ আকৌ হেৰি যিবোৰ অবিৰামত জমা কৰি ৰাখিছিলে আকৌ সেইবোৰ আনি পিনে তাত পেলাই পুতি আৰু তাৰ ওপৰত টপ চইল লেয়িং কৰি পিনে পুলি লগাব লাগিব আমি সেইটো কাৰণে আমাৰ যিটো মিনিষ্ট্ৰীৰ পৰা যিটো আমাৰ মাইন খোলা যিটো হেৰি থাকে ন অৰ্ডাৰ থাকে অৰ্ডাৰত সেইবোৰ ক্লিয়াৰলি লিখা থাকে আৰু কৰি শেষ কৰাৰ পিছত আমি সেই এৰিয়াটো যিহেতু আমাৰ এৰিয়াটো গোটেইখিনি ফৰেষ্ট এৰিয়া আমাৰ ফৰেষ্ট এৰিয়াতে কয়লাটো আছে আকৌ সেই এৰিয়াটো আমি আকৌ ফৰেষ্ট ডিপাৰ্টমেণ্টক হেণ্ড অভাৰ কৰিব লাগিব সেই মাটিটো আমি ৰাখিব নোৱাৰোঁ অল ইণ্ডিয়াই ৰাখিব নোৱাৰোঁ আমি আকৌ ষ্টেট গভৰ্ণমেণ্ট বা ফৰেষ্ট ডিপাৰ্টমেণ্টক আমিতো হেণ্ড অভাৰ কৰিব লাগিব হেণ্ড অভাৰ কৰাৰ আগত আমি এনেকৈ বেয়াকৈ কৰিব নোৱাৰোঁ সেইটো কৰিবৰ কাৰণে যিটো মাইন ক্ল'জাৰ প্লেন হয় মাইন ক্ল'জাৰ প্লেন বনাই পিনে সেই বস্তুটো বনাই সেই এৰিয়াটো ধুনীয়াকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি হেণ্ড